भारत आरो भुटाननि सीमायाव थानाय सोमखोर मिथिंगाजों बुंफबनाय लावखार ओंखाम जाग्रा जायगा बगामाथिखौ थांनाय 2001 मायथाइनि दिसेम्बरनि 9 अक्ट'खालि दावराय जाहार मुं होनानै साइदुल रहमान मोननि दैदेननायाव माखासे आफादा सोरजिदोंमोन। बे लावखार ओंखाम जाग्रा जायगायाव मोनथाम दैसानि मुं दङ। बे दैसानि मुङा बगामाथि, जाब्रा आरो जाला मुंनि दैसाखौ लानासो बगामाथि मुं मोनदों। बाक्सा जिल्लानि सिङाव थानाय बे लावखार ओंखाम जाग्रा जायगाखौ आथिखालाव आसामनि रायजो राजाफोरा बगामाथि होननानै मिथियो। নিশ্চিতভাৱে 2001 চনৰ কথা। 2001 চনৰ মানে ডিচেম্বৰৰ 9 তাৰিখে আমি বগামাটিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেই সময়ত মই ৰঙিয়া জিলা কমিটিৰ সাধাৰণ সম্পাদক আছিলোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দই মোক নৱেম্বৰ মাহতে 2001 চনৰ নৱেম্বৰ মাহতে মাতি নিৰ্দেশনা দিছিল যে ভাৰত ভূটান সীমান্তৰ এনেকুৱা ঠাইত নিৰ্বাচন কৰিব লাগে য'ৰ পৰা বিদ্ৰোহীসকলক ভূটানৰ ভিতৰত থকা বিদ্ৰোহী সংগঠনসমূহক আমি আহ্বান জনাব পাৰোঁ যে তেওঁলোকে শান্তি সমাৱেশত চামিল হয়। আৰু সেই উদ্দেশ্যে 2001 চনৰ নৱেম্বৰ মাহতে আমি এই অঞ্চলত মানে স্থান নিৰ্বাচন কৰাৰ যোজা চলাইছিলোঁ আৰু অৱশেষত আমি উপৰখুটিৰ গাঁৱৰ মানে গাঁওবুঢ়া নৰেন্দ্ৰ চাপাগাই, ইয়াৰ স্থানীয় ব্যক্তি ৰুদ্ৰ সুবেদী আৰু দেৱেন বড়ো, এই তিনিজন ব্যক্তিক লগ কৰি আমি দাউৰাজাৰ অঞ্চলৰ এই ঠাইটুকুৰা আমি নিৰ্বাচন কৰিছিলোঁ। আৰু নিৰ্বাচন কৰাৰ পিছত আমি কেন্দ্ৰীয় কমিটিক এই কথা জনোৱাৰ পিছত কেন্দ্ৰীয় কমিটি পৰ্যবেক্ষণ কৰি সেই সময়ত তেওঁলোকে এই ঠাইটুকুৰাক মানে শান্তি সমাৱেশ পতাৰ উপযুক্ত ঠাই বুলি তেওঁলোকে মোক জানিবলৈ দিছিল। আৰু 2001 চনৰ 9 ডিচেম্বৰ তাৰিখে ইয়াত শান্তি সমাৱেশ হৈছিলে। প্ৰায় 70,000 মানুহ জনসমাৱেশ মানে ইয়াত একগোট কৰি এখন সমাৱেশ আয়োজন কৰিছে, যিখন সমাৱেশে ভূটানৰ ভিতৰত থকা বিদ্ৰোহীসকল আলফা, NDFB আৰু KL সকলক শান্তি পথলৈ আহিবলৈ আহ্বান জনাইছিল। আপোনাৰ নিশ্চিতভাৱে এই কথাটো 2001 চনৰ যেতিয়া ইয়াত 70,000 মানুহ সমাৱেশ হৈছিলে, এই 70,000 মানুহৰ সমাৱেশতে আমি এটা গম পাইছিলোঁ যে ইমান ধুনীয়া এটা পৰিৱেশ, এই পৰিৱেশটোক তেওঁলোকে লৈ আলোড়নৰ সৃষ্টি হৈছিলে। আৰু তাৰ পিছত লাহে লাহে পিছৰ বছৰৰ পৰা লাহে লাহে এই অঞ্চলত চাইকেলেৰে বা সৰু সৰু গাড়ীৰে আহি পেলাই এই অঞ্চলত মানে ভোজ ভাত খাইছিলে। আৰু তেতিয়াৰ পৰা বগামাটি মানে লাহে লাহে ৰাইজৰ মাজত চিনাকি হৈ পৰিছিলে। সেই সময়ত বগামাটি বুলি কোনো মানে স্থানটুকুৰা জনা নাছিল। ঠাইটুকুৰাৰ মানে আচল নাম হৈছে দাউৰাজাৰ। এই ঠাইটুকুৰা দাউৰাজাৰৰ পিছত ইয়াত আছে আচলতে নদী তিনিখন আছে, বগামাটি, জাব্ৰা আৰু মালা। এতিয়া বগামাটি এখন নদীৰ নাম। নদীখন এই পূবফালৰ যিখন নদী সেইখন হ'ল বগামাটি। আৰু এই বগামাটি এই অঞ্চলৰ মাটিটো যিহেতু বগা আছিলে, এই নদীখন সেইফালেৰে যোৱাৰ কাৰণে এই বগামাটি নাম দিছিল। আৰু পৰৱৰ্তী সময়ত এই ঠাইটুকুৰা নামে এই বগামাটিৰ শান্তি সমাৱেশৰ লগত ভিত্তি কৰি বগামাটি হিচাপে পৰিচিত হ'ল। আৰু বগামাটি হিচাপে পৰিচিত হোৱা আজি ৰূপালী জয়ন্তী হ'বলৈ মাত্ৰ 4 বছৰ আছে। আৰু এই ৰূপালী জয়ন্তীৰ প্ৰাক মুহূৰ্তত মই নিশ্চিতভাৱে আশা কৰিম অসম চৰকাৰে বগামাটিক আৰু উন্নতমানৰ পৰ্যটনস্থলী হিচাপে গঢ় দিয়াত মানে চেষ্টা কৰিব। নিশ্চিতভাৱে শান্তি সমাৱেশটো এনেকুৱা এটা শান্তি প্ৰক্ৰিয়াটো এনেকুৱা নহয় যে ঘপককৈ ভুকুতে এটা কল পকি যাব, তেনেকুৱা বস্তু নহয়। শান্তি সমাৱেশটো আৰম্ভ কৰোঁতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেতিয়া আৰম্ভ কৰিছিল, এই এটা প্ৰচেছ আছিলে। এই প্ৰক্ৰিয়াটোৰ মাজেৰে আজি আপুনি দেখিছে যে আজি এতিয়া অসমৰ বিদ্ৰোহী সংগঠন NDFBকে আদি কৰি BLTৰ এটা পৰ্যায় মানে গোটেই সমাপ্ত হৈ গৈছে। তেওঁলোকে শান্তি প্ৰক্ৰিয়াত চামিল হ'ল। আলফা এটা ফাল যদিও শান্তিত সমাৱেশত তেওঁলোকে চামিল হৈছে, অন্য এটা পৰেশ বৰুৱা স্বাধীন গোটটো এতিয়ালৈকে শান্তি সমাৱেশত চামিল হোৱা নাই যদিও আমি আশা কৰিম, আমি জাতীয় সংগঠন হিচাপে আমি আশা কৰিম যে অতি শীঘ্ৰে সম্ভৱতঃ অসমৰ জাতীয় সমস্যা সমাধানৰ কাৰণে পৰেশ বৰুৱাও আগবাঢ়ি আহিব। এই বগামাটিক লৈ মই তেতিয়া এটা মানে যেতিয়া আমি 2001 চনত এই স্থানটো দেখিছিলোঁ, তেতিয়া আমি মানে নিশ্চিতভাৱে ভাবিছিলোঁ যে এটা উন্নতমানৰ ইয়াত পৰ্যটনস্থলী হিচাপে আমি গঢ় দিব পাৰিম। এই কথা মই মনতে ভাবিছিলোঁ। কিন্তু লাহে লাহে দেখিলোঁ আজি বগামাটি এটা পৰ্যটনস্থলী হিচাপে হয় অসমৰ ভিতৰতে আটাইতকৈ বেছি জনসমাৱেশ হোৱা এখন পৰ্যটনস্থলী। কিন্তু ইয়াত আৰু বহুত কৰিবলগীয়া আছে। অসম চৰকাৰৰ দায়িত্ব আছে। অসম চৰকাৰেও এই পৰ্যটনস্থলীখন উন্নত মানৰ কিছু সা সুবিধাৰ যদি ব্যৱস্থা কৰে, তেনেহ'লে নিশ্চিতভাৱে এইখন এখন অসমৰ ভিতৰত মানে ভাৰতবৰ্ষৰ ভিতৰত মানে জাকত জিলিকা হ'ব। আৰু ইয়াত আমি এটা কথা ক'ব পাৰোঁ যে আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ কাৰণে ইয়াত
ভূটানৰ কাৱৈ পানীলৈ 7 কিলোমিটাৰ যদি ভূটানৰ কাৱৈ পানীলৈ আমাৰ যোগাযোগ ব্যৱস্থাটো কৰি দিয়ে তেনেহ'লে অতি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় মানে পৰ্যটক আমি ইয়াত পাম বুলি আশা কৰিব পাৰোঁ। আপুনি তেতিয়াৰ অসম আৰু আপুনি প্ৰকৃতিক প্ৰেমী হিচাপে নিশ্চিতভাৱে আমি প্ৰকৃতিকটো সংৰক্ষণ কৰিবই লাগিব। আমি এটা আশা কৰিম যে চৰকাৰেও এই কথাটো এটা মানে সীমাবদ্ধতালৈ নিয়া উচিত যে পৰ্যটনস্থলীসমূহত উচ্চ স্তৰত যি বাদ্যযন্ত্ৰ বজোৱা হয় এইবিলাকৰ এটা সীমাবদ্ধতা ৰাখিব লাগে। নিশ্চিতভাৱে যদি এই সীমিত মানে অঞ্চলত এই কথাবোৰৰ যদি উচ্চস্তৰীয় যদি বাদ্যযন্ত্ৰ বন্ধ নকৰে, ইয়াত পূৰ্বতে দেখা পোৱা ময়ূৰ, হৰিণ, হাতী আদি মানে ইয়ক এইবিলাক দেখা পোৱা গৈছিল আমি যেতিয়া 2001 চনত আছিলোঁ। কিন্তু এতিয়া এইবিলাক দেখাটো মানে খুব মানে হেৰি হৈছে, মানে বিচাৰি পোৱাই নাযায়। যদি এই বস্তুটো বন্ধ কৰি দিয়ে উচ্চস্তৰীয় শব্দযন্ত্ৰবোৰ, তেতিয়াহ'লে হয়তো এই মানে হেৰিটো সংৰক্ষিত হ'ব। বগামাটিত পোৱা কিবা আপোনালোকে দেখিবলৈ পাইছে? আমি সেই সময়ত বিশেষকৈ ময়ূৰটো আপোনালোকে এতিয়াও দেখা পাব। ময়ূৰ কিছু এতিয়াও ওলায়, মানে ময়ূৰৰ কাৰণে বিখ্যাত বগামাটি। হৰিণ আছে, ইয়ক আছে, তাৰপিছত আপুনি হাতী পাব, তাৰপিছত বনগৰু ওলাই বুলি আমি শুনিছোঁ। বনগৰু মই চকুৰে দেখা নাই। তাৰপিছত চহাৰ পৰা সৰু সৰু জাতীয় জীৱ জন্তু কিছু ইয়াত আছে, পোৱা যায়। আৰু এতিয়া আমি বৰ্তমান গম পাইছোঁ যে ইয়াত ঢেকীয়াপতীয়া বাঘৰ অৱস্থিতি পোৱা গৈছে। শেষত ৰাইজলৈ কি আহ্বান জনাব বগামাটিৰ? ৰাইজক আমি আহ্বান জনাম যে বগামাটিখন সংৰক্ষণ কৰাৰ দায়িত্বটো স্থানীয় ৰাইজৰ। সকলোৱে মিলি বগামাটিক আমি সংৰক্ষণ কৰোঁ, ইয়াৰ পশু পক্ষীক আমি মানে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু ইয়াক যাতে উন্নতমানৰ পৰ্যটনস্থলী হিচাপে নিব পাৰোঁ, তাৰ কাৰণে সকলোৱে দায়বদ্ধভাৱে আগবাঢ়িলে নিশ্চিতভাৱে আমি সফল হ'ম।